আমাৰ গোলমা চকৰ ওপৰত উৰণীয়া সেতু আৰু BTCৰ বাবে নতুন সচিবালয়, য'ত নেকি এছেম্বলি থাকিব, সচিবালয় থাকিব, গেষ্ট হাউচ থাকিব, প্ৰায় 150 কোটি টকা খৰচ কৰি ইয়াত নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। মই দুইটা উন্নয়নমূলক কামৰ বাবে ওদালগুৰিৰ ৰাইজক অভিনন্দন জনাইছোঁ। বিষয়টো মোক অলপ আগতে SBৰ পৰা জনাইছে। মই আৰু অলপ খবৰ সংগ্ৰহ কৰি লওঁ আৰু গধূলিকৈ মই ক'ম। আজি যিহেতু ময়ো বহুতখিনি তথ্য হাতত ল'ব পৰা নাই, কিন্তু মই শুনিছোঁ এনেকুৱা এটা ঘটনা হৈছে। মই অলপ দেৰি পিছত কথা বাৰ্তা পাতি মই ভাল কৰি ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া দিম। চাওক, কংগ্ৰেছ দলে এই মিত্ৰতা লৈ লোকসভা ইলেকশ্যনতো খেলিছিলে। গতিকে আমি ধৰি লৈছোঁ তেওঁলোক একেলগে থাকিব। এতিয়া কেতিয়া তেওঁলোক একেলগে হ'ব, কেতিয়া নহ'ব, এইটো তেওঁলোকৰ কথা। কিন্তু মই ধৰি লৈছোঁ যে তেওঁলোকৰ মিত্ৰতা হৈছে বুলি। এতিয়া বাকী হ'ব নহ'ব এইটো কংগ্ৰেছৰ ওপৰত কথা। মোৰ দৃষ্টিত আজিৰ যদি অসমৰ পৰিৱেশ যিটো আছে, আজিৰ পৰিৱেশত কংগ্ৰেছে মিত্ৰতা ধৰি মই নাভাবোঁ 25-27তকৈ ওপৰত যাব পাৰিব। তেওঁক অভিনন্দন জনাইছোঁ। খুব ভাল হৈছে, ভূপেন বৰাক দায়িত্ব দিছে। কিন্তু এতিয়া দায়িত্ব ল'ব দিয়ে নিদিয়ে সেইটো আৰু কংগ্ৰেছেহে জানিব। BTAD বুলি নহয়, অসমত SR হৈ গ'ল, লিষ্টটো ওলাই গ'ল। আমাৰ প্ৰায় 11 লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কটা গৈছে আৰু 5 লাখ মানুহৰ নাম ভোটাৰ লিষ্টত সোমাইছে। গতিকে সৰ্বমুঠ 7 লাখ মানুহৰ নাম কৰ্তন হৈছে। ইয়াৰ ভিতৰত মৃত আছে, ট্ৰান্সফাৰ আছে, বিভিন্ন ধৰণৰ। গতিকে SR সমাপ্ত হ'ল, কিন্তু অসমত SIR হ'ব। কোনোবা এটা অহা বছৰ হওক বা যেতিয়াই হওক SIR হ'ব আৰু তেতিয়া হয়তো আৰু বেছি স্কুটিনি হ'ব। কিন্তু ইতিমধ্যে অসমৰ স্পেচিয়েল ৰিভিজন শেষ হৈ গ'ল আৰু এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰায় 7 লাখৰ 11 লাখ 11 পাইছে, প্ৰায় 7-8 লাখ মানুহৰ নাম কৰ্তন হৈছে। চাওক, এতিয়া যিটো হৈ গ'ল তাৰ ওপৰত কথা পাতিটো লাভ নাই, যিটো হ'ব তাৰ ওপৰত কথা পাতিম। সন্দেহযুক্ত লোক থাকিলে আপোনালোকেতো অভিযোগ দিব লাগিব। গতিকে সেইকাৰণে যিটো হৈ গ'ল তাক আলোচনা কৰি লাভ নাই। দুদিন আগত হৈছে আৰু 7-8 লাখ মানুহৰ নাম কৰ্তন হোৱাটো ইউটো এটা বহুত ডাঙৰ কাম। 11 লাখৰ নাম কাটিছে, 5 লাখ সোমাইছে, টোটেল 6 লাখ ভোটাৰ লিষ্টত সংখ্যা কমি গৈছে। আগে পিছে মোৰ যিটো ধাৰণা, 7 এপ্ৰিলত যোৱাবাৰ ইলেকশ্যন হৈছিল। গতিকে অধিসূচনা ইলেকশ্যন কমিশ্যনে কেতিয়াবা 30 দিনৰ আগতো দিয়ে, কেতিয়াবা 35 দিনৰ আগতো দিয়ে আৰু 21 দিনৰ আগতো দিব পাৰে সংবিধান মতে। সেইকাৰণে 7 এপ্ৰিলতো ঘোষণা কৰিব পাৰে, 7 মাৰ্চতো কৰিব পাৰে, 2 মাৰ্চতো কৰিব পাৰে, 3 মাৰ্চতো কৰিব পাৰে। যোৱাবাৰ মোৰ যিমান দূৰ মনত আছে খুব সম্ভৱ 1 নে 2 মাৰ্চত কৰিছে। ভাল, NDA ভাল হ'ব, খুব ভাল কৰিয়ে হ'ব গোটেইখিনি। অলপ আসনৰ বুজাবুজিখিনি আমাৰ ভিতৰত হৈ লওক, তেতিয়া মই এটা ধাৰণা এটা আপোনালোকক দিব পাৰিম। কিন্তু বৰ্তমানটো গোটেই অসমতে মানুহে সিদ্ধান্ত লৈছে যে এইখন চৰকাৰকে ঘূৰাই আনিব লাগে। চাওক, যেতিয়া সামাজিক জীৱনত মানুহে অসত্য কথাৰ আশ্ৰয় লয়, তেতিয়া আপুনি ক'ত যাব? আদালততে যাব। গতিকে মই কংগ্ৰেছ দলক অনুৰোধ কৰিম যে মোৰ বিৰুদ্ধে আপোনালোকে মানুহক যে কৈ থাকে, লিষ্ট এখন দি আদালতত কৈ দিয়ক যে এইখিনি মোৰ ইলিগেল প্ৰপাৰ্টি আছে। লেঠা মৰি গ'ল। সদায় একেটা কথাকে কৈ থাকে। 2009 চনৰ পৰা কৈ আছে, আজিৰ পৰা নহয়। 2009 চনৰ পৰা আৰম্ভ কৰিছে যে মোৰ বোলে গাড়ী আছে, এতিয়া চবৰে গাড়ী হৈ গ'ল। যিখন গাড়ীৰ ওপৰত প্ৰথম অখিল গগৈয়ে মোক আক্ৰমণ কৰিছিল, এতিয়া অখিল গগৈ নিজেই তেনেকুৱা গাড়ীত উঠে। হ'ব।
যিহেতু BPF আৰু UPPL মাজত আপোনালোকৰ দিছপুৰ মিত্ৰতা আছে, কিন্তু নিৰ্বাচনৰ সময়ত কিদৰে নিৰ্বাচনটো আপোনালোকে চলাই? চাওক, মই BTCৰ ইলেকশ্যনতো আপোনালোকক কৈছিলোঁ যে UPPL আৰু BPF দুয়োটাই আমাৰ বন্ধু দল, কোনো শত্ৰু নহয়। কিন্তু BTCৰ ৰাইজে যিটো সিদ্ধান্ত লয় তেনেকৈ আমি চলি থাকোঁ। যদি দুয়োটা দলে ক'ৰবাত লগ লাগি আসনখিনি বুজাবুজি কৰি লয়, সেইটো বড়োলেণ্ডৰ কাৰণেও মংগল, অসমৰ কাৰণেও মংগল। কিন্তু তেওঁলোকৰ ভিতৰত কি আছে কি নাই মইতো বাহিৰৰ পৰা ক'ব নোৱাৰোঁ, কাৰণ মইতো এটা তৃতীয় দলৰ মানুহ। গতিকে যদি তেওঁলোক লগ হ'ব পাৰে আমি আদৰণি জনাম। প্ৰমোদ বড়োৰ লগততো মই কথা বতৰা পাতি থাকোঁ, গতিকে তেনেকুৱা কোনো কথা নাই। মোৰ লগত চবৰে ভাল, ব্যক্তিগত সম্পৰ্কটোৱে ডাঙৰ। গতিকে মোৰ লগত ব্যক্তিগতভাৱে সকলোৰে ভাল, আনকি মোক বেয়া পোৱা মানুহখিনিৰো মোৰ লগত ভাল। এই কথাখিনি ইলেকশ্যনৰ আগতে আপোনালোকে হাগ্ৰামা মহিলাৰীক লৈ সুধিছিলে, তেতিয়াও মই কৈছিলোঁ যে মোৰ লগত চবৰ ভাল। গতিকে মই চবৰ লগত ভালে কুশলে থাকোঁ, মই কাৰো লগত বেয়া নহয়। কিয়? মই জানো, মই চাই দিম।